কথাই আমি এটা কথা সকলোৱে উপলব্ধি কৰিছোঁ। আমি পূৰ্বতে এনেধৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা স্বত্বেও কিন্তু এই কাৰ্যসূচীসমূহ সফল ৰূপায়ণ কৰাত বাধা আৰোপ হৈছে। ইয়াৰ মূলতে আমি জানো যিসকল ব্যক্তিয়ে ইয়াত ব্যৱসায় কৰি আছে, এই ব্যৱসায়ৰ লগত জড়িত হৈছে, তেওঁলোকে কিন্তু চৰকাৰ প্ৰশাসনৰ কোনো নীতি নিয়ম উলংঘা কৰি তেওঁলোকে নিজৰ স্বাৰ্থত, তেওঁলোকৰ ব্যক্তিগত নিজৰ স্বাৰ্থত তেওঁলোকে এনেধৰণৰ কাৰ্য কৰি আহিছে, যাৰ ফলত আমাৰ চিমেণ্ট চাপৰিবাসী ৰাইজৰ যথেষ্ট অনাগত দিনত যথেষ্ট শংকা আহি পৰিছে। যিহেতু আপোনালোকে জানে অবৈধ খননৰ ফলত নদীৰ খৰস্ৰোতা বাঢ়ি গৈছে আৰু ফলস্বৰূপে আমাৰ নামনি অঞ্চলত যিসকল লোক বসবাস কৰে, এনেই চিমেণ্ট নদীৰ গৰাখহনীয়া বৃদ্ধি পায়ে আছে। গতিকে এনে ফলত আমাৰ বিভিন্ন ধৰণৰ গৰাখহনীয়া সমস্যাকে আদি কৰি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। আৰু লগতে এটা কথা ক'ব বিচাৰোঁ, যিহেতু ডাম্পাৰসমূহ এটা অবৈধ ৰাস্তা নিৰ্মাণ কৰি তেওঁলোকে আনি আছে, সেই ৰাস্তাৰ তলে এখন ৰেলৱে সৰু ব্ৰিজৰ তলেদি তেওঁলোকে ডাম্পাৰসমূহ পাৰ কৰাই আছে। গতিকে আমি ইয়াৰ পৰা এটা উপলব্ধি কৰিবলৈ বাধ্য হৈছোঁ যে বিয়াগুম ৰেলৱে প্ৰশাসনে, বিয়াগুম ৰেলৱে নামৰ বিভাগটোৱে নিশ্চয় তেওঁলোকৰ মিলা মিছা আছে, নহ'লে এনেধৰণৰ কাৰ্যসূচী কেনেধৰণে সমাপন হ'ব পাৰে বুলি আমি উপলব্ধি কৰিবলৈ বাধ্য হৈছোঁ। গতিকে ইয়াৰ পৰা ৰেলৱে বিভাগকো সকীয়াই দিছোঁ, আপোনালোকৰ ছত্ৰছায়াতে যদি এনেকুৱা ধৰণৰ হোৱা নাই, তেতিয়াহ'লে অতি শীঘ্ৰে আপোনালোকে এয়া বন্ধ কৰাৰ ব্যৱস্থা কৰক। নহ'লে যিখন দলং, সেই দলংখনৰ তলেদি এনেধৰণৰ বিয়াগুম ডাম্পাৰ যদি পাৰ হৈ আহি থাকে, ভৱিষ্যতে বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা সম্ভাৱনা আছে। যিহেতু ৰেলৱে বিভাগে বিভিন্ন জেগাত বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ আহি আছে। গতিকে এইসমূহ দুৰ্ঘটনাৰ পৰা শিক্ষা ল'ব লাগে বুলি ভাবোঁ ৰেলৱে বিভাগে। লগতে আমাৰ ডাম্পাৰসমূহ যি দৌৰাত্মকভাৱে এই পথেৰে অহা যোৱা কৰি থাকে, ইয়াৰ পৰা বিভিন্ন ধৰণৰ ইতিমধ্যে বিভিন্ন দুৰ্ঘটনা হৈ গৈ আছে। গতিকে ইয়াৰ পৰা আমি দাবী জনাওঁ ডাম্পাৰ মালিকসকলক, ডাম্পাৰ চালকসকলক, তেওঁলোকে যাতে সেই গাড়ীৰ যি সেই দৌৰাত্মক যাতে কমাই দিয়ে, নহ'লে অনাগত দিনত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, যাৰ বাবে আমাৰ অঞ্চলৰ অঞ্চলৰ সৰু কণ ছাত্ৰ ছাত্ৰীসকল যিহেতু এই পথেৰে বিদ্যালয়লৈ আহে, গতিকে দুৰ্ঘটনা সংঘটিত হোৱা চান্স আছে। গতিকে এইখিনি যাতে তেওঁলোকে নিৰ্মূল কৰে অতি শীঘ্ৰে, তাৰ বাবে আমি দাবী জনাইছোঁ। লগতে ইয়াৰ পৰা পুনৰবাৰ যিসকল মাফিয়া বুলি কওঁ বা ব্যৱসায়ী বুলি কওঁ, যিসকলে এনেধৰণৰ অবৈধ খননৰ জৰিয়তে তেওঁলোকে ব্যক্তিগত লাভালাভ কৰি আছে, তেওঁলোকক ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ, যাতে এই কাম অতি শীঘ্ৰে বন্ধ কৰক। আৰু ধেমাজি জিলা প্ৰশাসনকো ইয়াৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকে অতি শীঘ্ৰে যাতে এই কাম বন্ধ কৰক। নহ'লে অনাগত দিনত আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। গতিকে ইয়াৰ পৰাই ধেমাজি জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি ইয়াৰ পৰাই সকীয়াই দিছোঁ, তেওঁলোকে যাতে অতি শীঘ্ৰে এইসমূহ কাৰ্য বন্ধ কৰে। বেয়া আচলতে আগতে যিটো ৰাস্তা আছিল, সেই ৰাস্তাটো ৰেলৱে বন্ধ কৰি দিলে। তেওঁলোকে অবৈধভাৱে এটা ৰাস্তা বনাই ল'লে। আচলতে তেওঁলোকে ৰাস্তাটো বনাই লৈ ৰেলৱে দলঙৰ তলে, এইটো ৰাস্তা নহয়, আচলতে এখন নদী হয়। নদীখন তেওঁলোকে পোত খাবও নিদিয়ে, খান্দিবও নিদিয়ে, এটা জোখত তেওঁলোকে মিলাই লৈছে। আৰু বাইচান্স কেতিয়াবা ইমান ডাঙৰ গাড়ী আহি যায়, ডাঙৰ পাথৰ থাকিব, তাত যদি দলঙৰ ওপৰত যদি গাড়ী লাগি যাবলৈ হয়, তেতিয়া ৰেল লাইনটো কেনেকুৱা এটা বিপদ হ'ব পাৰে, সেই কথাকে আমি আজি অনুভৱ কৰিছোঁ। গতিকে এই ৰাস্তাটো কোনো এটা বৈধ ৰাস্তা নহয়, এইটো অবৈধভাৱে এটা দালাল চক্ৰৰে বনাই লোৱা এটা ৰাস্তা। এই ৰাস্তাটো অতি সোনকালে বন্ধ কৰি দিব লাগে। এই কামত জড়িত কোন আছে একচুৱেলি? এই কামত জড়িত বুলি ক'বলৈ যাওঁতে আমি নিশ্চয় গম পাওঁ, আমাৰ যিবিলাক ধৰক অৰুণাচলৰ ভিতৰত যিটো কেঁচাৰ কুঁৱাৰী, যিবিলাক কুঁৱাৰী আজি তাত অবৈধভাৱে খনন কৰে, ডাঙৰ পাথৰ ভাঙি দিছে। আজি চিমেণ্ট চাপৰিবোৰ ভাবুকি আহিছে। আচলতে এই মানুহবিলাকে যিটো কৰি আছে, তেওঁলোকে নিজৰ মইমতালিত কৰিছে নে চৰকাৰ প্ৰশাসনৰ সহযোগত কৰিছে নে কাৰোবাৰ পৰা তেওঁলোকে সুবিধা পাইছে, এইটো কথা আমি নাজানো। গতিকে আপোনালোকৰ যোগেৰে আমি এই কথাটো আজি দাবী জনাওঁ। আচ্ছা, ফৰেষ্টক বন বিভাগক কিবা জনাইছিলে নেকি এই ক্ষেত্ৰত? হয়, আমি ফৰেষ্ট বন বিভাগক আমি এইটো কথা আগৰ পৰা কৈ আছোঁ যে আপোনালোকে যিহেতু ডাম্পাৰবিলাক অহা যোৱা কৰে ইয়াত, কিন্তু ডাম্পাৰবিলাকে তেওঁলোকে টিপাল বান্ধি নানে, টিপালখনো বান্ধি নানে। যদি বালি গাড়ী গৈ থাকে, তাৰ পিছ চাইডে আমি মানুহবিলাক অহা যোৱা কৰিব কিমান অসুবিধা হয়। আৰু এটা কথা আমাৰ দাবী এটা আছে, ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতিপুৱা 10 বজাৰ ভিতৰত চিমেণ্ট চাপৰি এই অঞ্চলখিনিত যিহেতু স্কুল কলেজৰ ষ্টুডেণ্ট বহুত সমাগম ঘটে, সেই টাইমত ডাম্পাৰ গাড়ীখিনি এই ৰাস্তাত সোমোৱাটো প্ৰশাসনে বন্ধ কৰি দিব লাগে। কাৰণ এই ডাম্পাৰ দৌৰাত্মক ফলত বহুতো দুৰ্ঘটনা হৈছে, বহুতো অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ ছাত্ৰীসকলৰ। এই কথাখিনি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগতো আমি কথা পাতিছিলোঁ, এইখিনি কথা কৈছোঁ, তেওঁলোককো দাবী উত্থাপন কৰিছোঁ। আৰু আজি আমি এই মানৱ শৃংখল কাৰ্যসূচীৰ যোগেৰে আমি অসমবাসী এই কথাকে অৱগত কৰিলোঁ। ঠিক আছে।